Hey guys, welcome back to my channel. तो सब फ्रेंड प्रतिदिन सिना मैं आज आपला कारण आडा गुरुत्वपूर्ण ভিডিও লৈ আইছো তো सब फ्रेंड बहुत कमेंट কৰি সুধি আছিল যে OBC স্কলারশিপ কেতিয়া আহিব কেতিয়া মুকলি হ'ব তো ফাইনালি OBC স্কলারশিপ আহি গল তো আপোনালোকে কেনেকৈ আবেদন কৰিব আৰু কি কি ডকুমেন্টস লাগিব হেতু সম্পূৰ্ণ প্ৰসেছ মই ভিডিও দেখুৱাম তো सब फ्रेंड আপোনালোকে সম্পূৰ্ণ ভিডিও চাই থাকিব তো सब আপোনালোকে দেখা পাইছে OBC স্কলারশিপ আসাম 2024 সাবমিট অনলাইন স্কলারশিপ এপ্লিকেশন তো তলফালে স্ক্রিন গুলো দেখা পাইছে আপোনালোকে স্কিম নাম OBC স্কলারশিপ কোয়ালিফিকেশন প্রিমেট্রিক আৰু পোস্ট মেট্রিক और एप्लिकेशन पोर्टल हल NSP गवर्नमेंट हल गवर्नमेंट ऑफ इंडिया एप्लिकेशन प्रोसेस ऑनलाइन एप्लिकेशन फीस फ्री और ওটা আপোনালোকৰ স্টার্টেড হল মানে 30 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু আপোনাৰ লাষ্ট ডেট হল নৱেম্বৰ 30 তো তলফালে স্ক্ৰিন কৰিলে আপোনালোকে দেখা পাব এটা দেখা পাইছে আসাম OBC স্কলারশিপ ডিটেইলস নেম অফ স্কিম আসাম OBC স্কলারশিপ 2024 একাডেমিক হল 24-25 नेम ऑफ एप्लिकेशन पोर्टल नेशनल स्कॉलरशिप पोर्टल NSP नेम अथॉरिटी गवर्नमेंट ऑफ इंडिया तो এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ স্কলারশিপ আপোনালোকৰ মই দেখাই দি আছো প্ৰিমেট্ৰিক যেটো স্কলারশিপ আছে হল আপোনালোকৰ ষ্টুডেন্ট আপোনালোকৰ যিবিলাক ছাত্ৰ-ছাত্ৰী ক্লাছ 10 বা ক্লাছ 12 পাস কৰিছে ছাত্ৰৰে প্ৰিমেট্ৰিক স্কলারশিপ এপ্লাই কৰিব পাৰিব আৰু হল পোস্ট মেট্ৰিক যিবিলাক ছাত্ৰ-ছাত্ৰী ক্লাছ মানে 11ত পঢ়ি আছে বা 12ত পঢ়ি আছে বা গ্ৰেজুৱেচন কৰি আছে বা নাৰ্ছিং কৰি আছে যিকোনো মানে কোর্স কৰি আছে ইতে মানে পোস্ট মেট্ৰিক টু কৰিব পাৰিব আৰু আপোনালোকে দেখা হৈছে এনুৱেলি ইনকাম ফ্যামিলি তো আপোনালোকৰ মানে এনুৱেলি ইনকাম আপোনালোকৰ 8 লাখ টকাৰ কৈ তলত হ'ব লাগিব তো তলফালে স্ক্ৰিন কৰিলে আপোনালোকে দেখা পাব ডকুমেন্ট অফ এপ্লিকেশন আপোনালোকৰ মানে এপ্লিকেশন কৰোতে আপোনালোকৰ এক্টিভ মোবাইল নাম্বাৰ লাগিব আধাৰ নাম্বাৰ ইনকাম সাৰ্টিফিকেট আৰু মোবাইল নাম্বাৰ লিংক উইথ আধাৰ নাম্বাৰ এটো লাগিব তাৰ NPC সেন্ডিং স্ট্যাটাস ডিজাৰ্ট তাৰপিছত আপোনালোকে এপ্লাই কিনো কৰিব এইটো আমি তলফালে এছন দেখাই দি আছো আপোনালোকক আপুনি দেখা পাইছে স্কলারশিপ অনলাইন প্ৰসেছ আপোনালোকে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকৰ মাজত নেক্সট এটা ইন্টাৰফেস খুল খাব তাৰপিছত আপোনালোকে কি কৰিব দেখা পাইছে ৰেজিষ্টাৰ এটা দেখা পাইছে লগইন আহি আছে ৰেজিষ্টাৰ যদি আপোনালোকে আগতে ৰেজিষ্টাৰ কৰিছিলে নহলে লগইন কৰিব আৰু যদি আগতে ৰেজিষ্টাৰ কৰা নাই নহলে ৰেজিষ্টাৰ অপচন ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকে ইয়াতে আপোনালোকৰ মানে ৰেজিষ্টাৰ কৰি ল'ব তলফালে স্ক্যান কৰিব কৰাৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকে দেখা পাইছে ইয়াতে আই এগ্রি দুটা আপোনালোকৰ টিক মাৰ্ক কৰি দিব দিয়াৰ পিছত নেক্সট বটন ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকৰ মাজত এনেকুৱা ইন্টাৰফেস আহিব দেখা পাইছে প্ৰথমতে আপোনালোকে কি কৰিব ইয়াতে মানে মোবাইল নাম্বাৰ আপোনালোকে বহাই দিব মোবাইল নাম্বাৰটো বহাই কেনে গেট কৰিব ক্লিক কৰিব ক্লিক কৰাৰ পিছত এটা OTP আহিব OTPটো আপোনালোকে বহাই দিব বহাই দিয়াৰ পিছত কি কৰিব দেখা পাইছে আপোনালোকৰ ইমেজ ক্যাপচাৰ আপোনাৰ যেটো ক্যাপচাৰ আছে ক্যাপচাৰটো ইয়াতে শুদ্ধকৈ বহাই দিব বহাই দিয়াৰ পিছত ভেৰিফাই কৰি দিব ভেৰিফাই কৰাৰ পিছত সব আপোনালোকৰ ID আৰু পাছৱৰ্ডটো হৈ যাব তো সব আপোনালোকে আকৌ কি কৰিব লগইন অপচন ক্লিক কৰিব লগইন অপচন ক্লিক কৰাৰ পিছত সব আপোনালোকৰ আপোনালোকে কি কৰিব ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো বহাই দিব আৰু তাতে পাছৱৰ্ড বহাই দিব বহাৰ পিছত তো সব আপোনালোকে টেক্সটটো বহাই আপোনালোকে লগইন কৰিব লগইন কৰাৰ পিছত তো সব আপোনালোকৰ বাকি যিবিলাক একাডেমিক ডিটেইলছ আছিল সেই ডিটেইলছবিলাক বহাব আপোনালোকৰ ফটো সিগনেচাৰ আপলোড দিব দিয়াৰ পিছত তো সব আপোনালোকৰ OBC স্কলারশিপটো হৈ যাব তো সব এনেকৈ আপোনালোকৰ OBC স্কলারশিপ আছিল সেইটো আপোনালোকে আবেদন কৰিব পাৰিব তো সব ফ্ৰেন্ড আশা কৰো আপোনালোকৰ ভিডিওটো ভাল লাগিছে তো সব ফ্ৰেন্ড যদি ভিডিওটো ভাল লাগে মই ভিডিও লাইক কৰিব শেয়াৰ কৰিব আৰু নতুন আপডেট পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও